নমস্কাৰ গাইজ, এয়া দেখিছেনে মই আজি আচাৰ বনাম, নহৰু আৰু আদাৰ আচাৰ। আহকচোন প্ৰথমতে নহৰুখিনিৰ বাকল গুচাই ল'ম। আদিখিনি গুচোৱাৰ পিছত মই ভালকৈ খুন্দি ল'ম, গুড়া কৰি ল'ম, খুন্দিম, মিক্সিত গুড়া নকৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু গুচাই আছোঁ মই এটা এটাকৈ। বহুত টাইম লাগে নহৰুৰ বাকল গুচাওঁতে, বিৰক্তি লাগি যায় আৰু। চাবচোন, এয়া মই নহৰুখিনি আৰু আদাখিনি এনেকৈ বটি লৈছোঁ, অলপ মোটা মোটাকৈ ৰাখিছোঁ। এয়া নহৰু আৰু এইখিনি আদা, ধনিয়া গুটি আৰু চব গুটি, এইখিনি মই মিক্সিত আধা গুড়া কৰি ল'ম। এয়া বেহৰ হয়, মই ভিনেগাৰত তিয়াই থৈ দিছিলোঁ। এয়া জিৰা, এয়া হালধি সানি ল'ম মই এইখিনি গুড়ি কৰা। তাত জলকীয়াও দি দিছোঁ মই, জলকীয়া কটা ভুটিয়াটো কৰা নহ'ল। এয়া গোটেই মছলাখিনি মই ইয়াত মিক্স কৰি ল'ম, হালধি নিমখ দি কিনে। এইখিনি বেহৰ আৰু ভিনেগাৰত তিয়াই থোৱা এইখিনি মিক্স কৰা মছলাখিনি ইয়াত মই দি দিলোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। মই মিক্স কৰিলোঁ, বনাইছোঁ আৰু ঘৰতে খাবলৈ। এইখিনি তেল দিম অলপ, গৰম হ'বলৈ দিছিলোঁ, হ'ল। এইটো মোৰ মা হয়। আৰু কিবা বেয়া লাগিলে, ভুল হ'লে মাফ কৰি দিব। আৰু মোৰ আজি আচাৰখিনি ইয়াতে সমাপ্ত কৰিম আৰু, হৈ গ'ল। নমস্কাৰ, আপোনালোকে চাব আৰু ক'ব নাজানো তেওঁ কৈছোঁ। আজিলৈ ইয়াতে সমাপ্ত।